PF আছেনে অলমোষ্ট 90% 99 বুলি ক'লেও হ'ল এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু খুবেই ভাল লাগিছে যে মোৰ ফেমিলিটো দিনক দিনে ডাঙৰ হৈ গৈ আছে আৰু বৰ্তমান এতিয়া মোৰ 400 ছাবস্ক্ৰাইবাৰ কেৱল আপোনালোকৰ আশীৰ্বাদত পাবলৈ মই সক্ষম হৈছোঁ বেলেগে 500 পালে এনজয় কৰে আৰু মই 400তে মই মানে কাফি হৈ গৈছোঁ বাই দ্য ৱে মই আজি এটা কি মানে ভিডিঅ' লৈ আহিছোঁ মাজতে মই ইউটিউবতে এটা পোষ্ট কৰিছিলোঁ যে কোনোবা যদি কিবা কুৱেশ্যন সুধিব বিচাৰে দেন সুধিব পাৰে তাৰপিছত মই তাত মানে কুৱেশ্যন তেনেকৈ নাহিলে কম আহিলে সেইকাৰণে মই কি কৰিলোঁ যিহেতু মানে ইমান চেনেলটো মোৰ গ্ৰ' কৰা নাই তো তেনেকৈ কুৱেশ্যনবিলাকো ভালদৰে মই পোৱা নাই যোৱাকালি আজি 7 তাৰিখ মানে 6 তাৰিখে মই এটা পোষ্ট কৰিছিলোঁ ইনষ্টাগ্ৰামত আৰু যোনে মোৰ ইনষ্টা এতিয়ালৈকে ফ'ল' কৰা নাই মই স্ক্ৰীণত দি দিছোঁ স্ক্ৰীণত দিয়া নামটোত গৈ চাৰ্চ কৰি মোক ফ'ল' কৰি ল'ব আৰু তাত মই দিছিলোঁ যে Q&A এটা মানে হেৰি তেতিয়া কুৱেশ্যন কৰিছে বহুতে কেইটামান কুৱেশ্যন মই চিলেকশ্যন কৰি লৈছোঁ আৰু একদম মানে মেইন আৰু বেচিকলি যিখিনি জানিব লগা আছে সেইখিনিকে মই লৈ লৈছোঁ 11টা কুৱেশ্যন লৈছোঁ গতিকে লেটছ ষ্টাৰ্ট মাই ভিডিঅ' মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো মই ক'ব লৈছোঁ আৰু এইটো কমন কুৱেশ্যনে বহুতে সোধে তোমাৰ ঘৰ ক'ত তো মোৰ ঘৰ হৈছে নগাঁৱৰ ননৈ আৰু ননৈৰ পৰা অলপমান আহিব লাগে গাঁওখনৰ নামটো বাৰু মই এতিয়া নকওঁ আপুনি ননৈত আহি যেতিয়া মোৰ নামটো এবাৰ কৈ দিব তেতিয়া ডাইৰেক্ট কৈ দিব ঘৰ ক'ত এতিয়া ছেকেণ্ড কুৱেশ্যনটো হৈছে কি পঢ়ি আছা মই এবাৰ BA লাষ্ট ছেম হয় তো এবাৰ মানে লাষ্ট আৰু 6 ছেম তাৰপাছত হৈছে তুমি কি মোবাইল ইউজ কৰা মই মোবাইলটো ইউজ কৰোঁ Realme 7i আৰু কেতিয়াবা মাৰ ফোনতেও মানে ভিডিঅ' শ্বুট কৰোঁ মাৰটো হৈছে Redmi Note 5 নহয় Redmi Note 13 পাহৰি যাওঁ নামটো এইবিলাক নাম চাম মনত নাথাকে মোৰ ইমান Redmi Note 13 5C আৰু মানে কি হ'ল মই মোবাইলৰ কথা সোধোতে এটা কথা কৈ দিওঁ যে মোৰ ফোনত কেমেৰাটো বহুতেই ভাল আছিলে আৰু এতিয়া অলপ চলপ ভাল বাৰু কিন্তু আগৰ তুলনাত অকণমান বেয়া হৈছে মানে মোৰ ৰিয়েলমিটো আৰু তো কি হ'ল নাজানো আৰু এনেকৈ আপডেট আহি ফোনৰ মানে কেমেৰা এতিয়া ভিডিঅ' কোৱালিটিটো একদম খুবেই বেয়া হৈ গৈছে আগতে মানে বহুত ধুনীয়া আৰু ফটো যে মানে ৰাতি যদি ফ্লাছটো মাৰিবলৈ কৰোঁ তেন একদম মানে কি ধুনীয়া DSLR টাইপ ফটো আহে এতিয়াও বহুতেই ভাল পায় মোৰ ফোনত ফটো উঠি কাৰণ মোৰ কেমেৰাটো ভাল যে নেক্সট কুৱেশ্যন হৈছে কি মানে মই এনেকৈ লিখি লৈছোঁ বহিতে ফ'কাছ কৰিব পৰা নাই কেমেৰাই সেইটো বেলেগ কথা আৰু কি কেতিয়াবা চিৰিয়াছ চিটুৱেশ্যনত ফানি মুমেণ্ট হৈছেনে একদম হৈছে বহুতকেইটা হৈছে তাৰ মাজত মই আজি এটা শ্বেয়াৰ কৰিম যিটো ৰিলেট হৈ 3টা ফেচ কৰিলোঁ এতিয়ালৈকে আজি 7 মাৰ্চ আজিলৈকে মই ফেচ কৰিছোঁ মই প্ৰথম কথা বহুত বেছি পাহৰোঁ এবাৰ কি হ'ল এনেকৈ মানে গুৱাহাটীত বৈ মানে কাপোৰ এযোৰ দি পঠিয়ালে তাৰপিছত আমি মা ভণ্টি মই তিনিজনী গ'লোঁ কিন্তু মই বহা ছিটটোৰ ওপৰত বস্তু এটা দি দিলোঁ তাৰপিছত আৰু একদম তাত হেৰি ট্ৰেভেলাৰত আহিছোঁ খানাপাৰাৰ পৰা তাৰপিছত গুচি গ'ল নহয় নগাঁৱত নামোতে মানে বস্তুকেইটা গুচি গ'ল তাৰপিছত ঘৰত আহি ঘৰত নহয় যেতিয়া আমি ঘৰলৈ আহিবলৈ টেম্পুত বহোঁতে মানে তেতিয়া মনত পৰিছে কাপোৰকেইটা নাই পূজা কাপোৰ আছিলে 2000 ওপৰ আছিলে তাৰপিছত তাই এটা ড্ৰেছ মোৰ এটা ড্ৰেছ তাৰপিছত গুচি গ'ল মানে ভণ্টিৰ তাৰপিছত আৰু যোৱাৰ পিছত আৰু কেনেকৈ উঠিলে গাড়ীখন চিনি নাপাওঁ গুৱাহাটী ক'ত কি আছে মানে কেনেকৈ জানিম মানে কোন মানুহ কি কথা তাৰপাছত ঘৰত আহি আমাৰ দাদালৈ ফোন মাৰিছোঁ দাদাই ফোন মাৰিছে বৌ মানে গুৱাহাটীত আছে বৌ মানে 2টা দাদা আৰু গুৱাহাটীত থকা দাদাটোৰ কাৰণে ফোন মাৰিছোঁ তাৰপৰা বৌয়ে আহি পেলাই কেনেকৈ কণ্টেক্ট কৰিলে নে আহি পেলাই মানুহ মানে তাত যে থাকে নহয় গাড়ীখন কিমান টাইমত গৈছে কি কথা সেইখিনি যে নোট কৰি থয় সেই মানুহজনৰ পৰা মেবি নাম্বাৰ লৈছিল নেকি নাম্বাৰ লৈ তাৰপিছত আমাৰ ইয়াত থকা দাদাজনে ফোন মাৰিছে ফোন মাৰোঁতে ক'লে যে গাড়ীখন ৰূপহীৰ হয় তো কাইলৈ এনে কিমান 2 দিনমানৰ পিছতে পাইছোঁ নেকি তো আহি পেলাই নগাঁৱত লগ কৰিব লাগিব তাৰপিছতে গুৱাহাটীৰ পৰা যেতিয়া দেখিছে যে গাড়ীৰ ওপৰত আছে বস্তুটো আছে তাৰপাছত আকৌ নগাঁৱত আহি দিছে আমাৰ য'ত নামো নগাঁও কলেজৰ ফ্ৰণ্টত গাড়ীবিলাক ৰাখে আজিকালি নাৰাখে বাৰু আজিকালি অকণ দূৰত ৰাখে তাৰপিছত আকৌ মামা নগাঁৱত থাকে মামাই আকৌ গাড়ীখন ৰখাই মানে 2 দিনমানৰ পাছত তাৰপিছত আকৌ গাড়ীখন লগ কৰি কাপোৰযোৰ লৈ আহিছে সেইটো এটা চিটুৱেশ্যন হ'ল তো এইবাৰ ৰিচেণ্টলি হৈছে হেৰি শিৱৰাত্ৰিত মই মানে নগাঁৱত গৈছিলোঁ মন্দিৰলৈ তাৰপিছতে মানে ডিমৰ পাত্তাটো লৈ আহিলোঁ আহি পেলাই ননৈ মন্দিৰত সোমাওঁতে আৰু দোকানখনতে মই বোলো পাত্তাটো থৈ যাওঁ আৰু সেইখিনি লৈ যাম থ'লোঁ থৈ আহি আৰু ধুনীয়াকৈ একদম সেৱা কৰি ঘৰ আহি পাই গ'লোহি তেতিয়া মানে ডিমটো খাব মন গৈছে তেনেকুৱা এটা মনত পৰিছোঁ হ'ল যা থৈ আহিলোঁ নহয় ছেকেণ্ড নাম্বাৰ দাদাই আকৌ আনি দিলে
ননৈত বাৰু ইমান হেৰালে কোনো হেৰি নাই, ননৈ মানে অলম'ষ্ট 90% চিনাকি, 99 বুলি ক'লেও ভুল নহয়। তাৰপাছত যিহেতু ননৈৰ ছোৱালী, ননৈৰ লোকেল আৰু তাৰপাছত আৰু এটা হৈছে আজি একদম মানে মই নগাঁৱলৈ গৈছিলোঁ, বজাৰ কৰিলোঁ, বজাৰ কৰাৰ পাছত গোটেই বজাৰ মোনাটো টেম্পুখনত নগাঁৱলৈ গুচি গ'ল। আমি মানে ননৈত নামিব লাগে, ননৈত নামি কৰি ধুনীয়াকৈ আহিলোঁ, ননৈৰ পৰা নামি আকৌ গাড়ীখন যেতিয়া নগাঁৱলৈ গুচি গ'ল, এতিয়া চিনি নাপাওঁ, মানে টেম্পু ষ্টেণ্ডৰ প্ৰায়ভাগৰ লগতে চিনাকি, মানে দেখিয়ে থাকে ন আমাক, তো ননৈ ষ্টেণ্ডখিনিও চিনাকি আছে, নগাঁও আৰু মানে হেৰি ননৈ ষ্টেণ্ডৰ যোনখিনি আহে আমাৰ নগাঁৱৰ পৰা চিভিল গেটৰ পৰা, সেইখিনি প্ৰায়খিনিয়ে মানে চিনাকি, দেখি থাকোঁ, নেমাতিলেও ধৰ দেখোঁ, কিছুমানক মাতোঁ আৰু। তাৰপিছতে ঘৰৰ ওচৰৰ ভিনদেউজন আছিলে, ভিনদেউলৈ ফোন মাৰিছোঁ নাম্বাৰটো কালেক্ট কৰিবলৈ, বোলো সি কৈছে নামটো কি গাড়ীখনৰ, বোলো গাড়ীখনৰ নামটো নাজানো, মানুহটো বোলো অকণ বগাকৈ কৈছে, অঁ ঠিকে আছে, পাছত মই সোধোঁ, তাৰপৰা আকৌ মামা এজন আছিলে, মামাজনলৈ ফোন মাৰিছোঁ, যোনে টেম্পু চলায়, মানে প্ৰায়ভাগ আমাৰ কিছুমান চিনাকি নাম্বাৰ চাম্বাৰ থাকেই, তো তেনেকৈ ফোন মাৰি দাদালৈ জনাইছোঁ। তাৰপিছত গম পালোঁ, আমি মানে নৈত যেতিয়া টমটমখনত উঠিছোঁ, আমাৰ ঘৰৰ ওচৰৰ দাদাজনক সুধিলোঁ, তুমি চিনি পাইছিলা নেকি বাৰু আমি যোনখনত মানে টেম্পুৰ পৰা নামিছোঁ? তাৰপিছত দাদাজনে ক'লে, অঁ মই চিনি পাওঁ নহয়, বোলো ঠিক আছে নাম্বাৰটো দিয়াচোন কালেক্ট কৰি। এইফালে দাদাক কৈছোঁ, তাৰপিছত মামা এজনক কৈছোঁ, ভিনদেউ এজনক কৈছোঁ, তাৰপৰা আকৌ যোনজন দাদা আছিলে সেই দাদাজনক কৈছোঁ, দাদাজনে কৈছে নাম্বাৰটো মই কালেক্ট কৰি দিব পাৰিম বাৰু, মানে আমাৰ গাঁৱৰে কোনোবা এজনৰ জোৱাইক হয়। তাৰপিছত নাম্বাৰ কালেক্ট কৰি চবেই ফোন মাৰিছে, তাৰপৰা যেতিয়া ষ্টেণ্ডত ভিনদেউজন গ'ল, ষ্টেণ্ডত কৈছে কোৱাচোন কেনেকুৱা আছিল মানুহজন, নামটো নাজানা গাড়ীখনৰ, মই বোলো এই মানুহজন বগাকৈ, তাৰপৰা কৈছে অঁ ইও বগা সিও বগা, তেহেঁতৰ মানে গোটেই ষ্টেণ্ডটোতে মানে তাৰ হেৰি হৈ গৈছে আৰু, কৈছে ই বগা, ইটো কৈছে ইটো বগা, এইটো কোন সময়ত গ'ল বা কিমান সময়ত গাড়ীখন, আগতে বোলে নোট কৰি যায়, আজিকালি নিজে লিখিব লাগে। তাৰপাছত আমাৰ বৰমাহঁতৰ ঘৰৰ কিনা মানুহ ঘৰ, মানে সিহঁতৰ ৰিলেশ্যন যোন ঘৰ টেম্পু চলায়, তাৰপিছত আকৌ মানুহজনৰ পৰা ফোনৰ নাম্বাৰ লৈ মেলি ফোন চোন কৰি সেয়াই আৰু এতিয়া গাড়ীখন ৰূপহীলৈ গৈ আছে, আৰু ৰূপহীৰ পৰা আহি কাইলৈ মানে বজাৰটো পেলাত দিবহি, পাহৰি থাকিলোঁ আৰু তেনেকুৱা মানে। এতিয়া দাদাজনে ক'লে বুলিহে মেইন মানে চিনাকিটো দাদাজনে দিলে যে অঁ মই চিনি পাইছোঁ, এই ক্ষেত্ৰৰ মানে হেৰি জোৱাইক হয়, সেইকাৰণে আমি বিচাৰিবলৈ সুবিধা হ'ল। তেনেকুৱা চিটুৱেশ্যন হৈ গ'ল, এতিয়া বজাৰ নাই আৰু, বজাৰ মোনা গৈ ৰূপহী পালেগৈ। বাই দ্য ৱে নেক্সট কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যনটো হৈছে মেজৰ তুমি লৈছানে, কিহত লৈছা? এইটো কুৱেশ্যন বহুতে সোধে, কি পঢ়ি আছা, মেজৰ কিহত, এইবিলাক বেছিক আৰু হয় নহয়। তো মেজৰ মই লৈছোঁ আছামিজত, যিটো বিষয়ৰ নাম শুনিলে মানুহে একদম কয় অসমীয়াতহে মেজৰ, ইজি আৰু, পলিটিকেলত মেজৰ ইজি আৰু, কিন্তু পঢ়াকেইটাইহে জানে। কিন্তু ডাঠি ক'ব পাৰিম, যোনে অসমীয়াত মেজৰ লৈছে সেইসকলে ধুনীয়াকৈ জানে, বহুত বেছি টান হয় যদি অসমীয়া, ইংলিছতকৈও যদি টান আছে তেনেহ'লে অসমীয়া। প্ৰত্যেকে নিজৰ বিষয়টো মানে টান বুলি ভাবে, কিন্তু এবাৰ পঢ়ি চালে গম পাব, ভাগৱতো পঢ়িব লাগে আমাৰ অসমীয়াত মেজৰ লোৱাখিনিয়ে, কিন্তু আমি য'ত আমি ভাগৱতখন নামঘৰত পাতিলে অখণ্ড ভাগৱত পাঠত আমি সেৱা কৰোঁ, সেই ভাগৱতখন আমাৰ ছোৱালী মানুহ হ'লেও পঢ়িব লাগে, কাৰণ ল'ৰা ছোৱালী বুলি এইবিলাক একো নাই। তো তেনেকুৱা আৰু বহুত বেছি টান, আৰু যোনে MA কৰে সেইখিনিৰ কাৰণেতো আৰু টাফ হ'ব, BA-তে আমাৰ ইমান টাফ লাগে। তো অসমীয়া ইমান ইজি নহয়, ক'বলৈ যিমান সহজ পঢ়িবলৈ সিমান সহজ নহয়। তাৰপাছত মোক সুধিছে যে তোমাৰ ফোন নম্বৰটো দিবা নেকি। চৰি, মই ফোন নম্বৰটো এনেকৈ শ্বেয়াৰ কৰিব নোৱাৰোঁ, আৰু কিবা যদি কথা থাকে মোক ইনষ্টাত মেছেজ কৰিব, মই সন্মান সহকাৰে ৰিপ্লাইটো কৰিম যদি আপুনি ভালকৈ মোক মেছেজটো দিয়ে। তাৰপাছতো হৈছে তোমাৰ এজ কিমান, মতা মানুহৰ দৰমহা কিমান, আৰু মাইকী মানুহৰ বয়স নাপায় নহয়, কিমান হয় সুধিব, হৈছে আৰু কিবা এটা ক'ব নোৱাৰোঁ, বিয়াৰ বাবে উপযুক্ত হোৱা নাই, চিন্তা কৰিব নালাগে। বাইদেউ নেক্সট কুৱেশ্যনটো হৈছে তুমি যে খোৱা ভিডিঅ'বোৰ আপলোড কৰা, কিমান খোৱানো, খোৱাৰ কিবা হিচাপ থাকিব পাৰে জানো? নোৱাৰি নহয়, যেতিয়াই মন যায় তেতিয়াই খাওঁ আৰু ভিডিঅ'বিলাক মই যেনেকৈ আপলোড কৰোঁ এটা ক্লিপ লগাই সেই ক্লিপৰ মতে মই কেতিয়াবা নাখাব পাৰোঁ, কেৱল আপোনালোকক ডেক'ৰেশ্যনৰ কাৰণে দেখাবৰ কাৰণে মই তেনেকৈ লগাওঁ, ধুনীয়াকৈ সজাই কৰি লওঁ। খাওঁতেতো মই ইমান একেবাৰে সজাই কৰি নাখাওঁ ন, মই ধুনীয়াকৈ খাই দিওঁ, মোৰ পৰা যি পাওঁ মানে দাহত থকা মানুহৰ নিচিনাকৈ খাই দিওঁ। তো ভিডিঅ'বিলাক তেনেকৈ দিওঁ যাতে আপোনালোকে চাই আৰু ৰেচিপি দি থাকোঁ মাজে মাজতে গাজৰৰ হালোৱাৰ ৰেচিপি এটা দিলোঁ, যিটো মই প্ৰথম বনাইছোঁ ঘৰত, ভাবিছিলোঁ আমাৰ এওঁ ঘৰত বনাম বুলি, কিন্তু মই আগতীয়াকৈ বনাই দিলোঁ। তাৰপিছত আৰু সেয়া মানে যেতিয়া মন যায় তেতিয়াই মই বনাই থাকোঁ বুলি নাভাবিব, মই নবনাওঁৱেই, মই এবাৰে বনাইছিলোঁ, সেইটো ভিডিঅ' মই নিজে আপলোড কৰিছিলোঁ যে মই বনাইছোঁ বুলি, আৰু তাৰ বাহিৰে মই একো নবনাওঁ ঘৰত, ভণ্টিয়ে বনাওঁ। তাৰপাছত দিছে লাভ লাইন আছেনে, ন
এইখন ডেষ্টিনিৰ মই নহয় আৰু মানে তো লাভ লাইন এইবিলাক কুৱেশ্যন মোক সুধিব নালাগে আৰু এইবিলাক নিমাক সে বাহাৰ আৰু লাষ্ট কুৱেশ্যন হৈছে যেটো কুৱেশ্যন বহুত আহি থাকে বহুতে মোক মেছেজ কৰে আই লাইক ইউ ৰেছপন্স দিয়া মেছেজৰ ৰিপ্লাই কৰে এনেকুৱা ধৰণৰ মেছেজ মোক নিদিব মই এইবিলাক মেছেজ চিনো নকৰোঁ ওপৰত নটিফিকেশ্যনটো পাওঁ কিন্তু মই ৰিপ্লাই নকৰোঁ এনে সুধিব কিবা যদি সুধিব লগা কথা আছে কিন্তু এইবিলাক মানে লাভ লাইনত যোৱা কথাটো নুসুধিব লাষ্ট কুৱেশ্যনটো দিছোঁ যে PF আছেনে নো যেটো কুৱেশ্যনৰ কাৰণে আপোনালোকে ৱেইট কৰি আছিলে আজি মই কৈ দিলোঁ হয় আৰু ঠিক আছে আজি ইমানখিনি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু যদি কিবা আপোনালোকক সুধিব লগা আছে দেন মোক আকৌ কমেণ্ট কৰিব নহ'লে ইনষ্টাগ্ৰামত যদি আপোনালোক যায় তো মই আকৌ কেইদিনমান পাছত দিম এনেকৈ কুৱেশ্যন এনচাৰ সুধিব বুলি তো সুধিব পাৰিব তেতিয়া আজিলৈ আহিছোঁ বাই ভিডিঅ' যদি চাই ভাল পালে জানি নহয় আৰু কি কৰিব লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আজিলৈ আহিছোঁ বাই বাই